নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি হৈছে কলেজৰ ফ্ৰেছাৰ্ছ, গতিকে এটা ডান্স কৰিম আৰু এতিয়া ড্ৰেছ কৰিব লাগিব। বৰ্তমান 10:30 বাজি গ'ল, উঠোতে দেৰি হ'ল। গীতিকা ইয়ালৈ আহিছে, গতিকে বলক ড্ৰেছ কৰি পেলাই আচলতে ড্ৰেছ কেনেকৈ কৰোঁ, মেকআপ কেনেকৈ কৰোঁ দেখাবও পাৰোঁ যদি মিলে। আৰু দিনটো কি কি হয় কলেজত, কোনে কি প্ৰগ্ৰেম কৰে, কোন ছিংগাৰ আহিব, সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব। লেটছ ষ্টাৰ্ট। আৰু এইটো হৈছে মোৰ ফাইনেল লুক। এতিয়া আমি যাবলৈ ওলাইছোঁ। গীতিকা আৰু মই বৰ্তমান এয়া গৈ আছোঁ আৰু ইতিমধ্যে কাৰ্যসূচীসমূহ হৈ উঠিছে। বৃক্ষৰোপণ, স্মৃতিতৰ্পণ ইতিমধ্যে হৈ উঠিলে। গতিকে আমি এতিয়া পালোহি কলেজ আৰু কলেজৰ বৰ্তমান পৰিৱেশটো এনেকুৱা ধৰণৰ হৈ আছে আৰু এতিয়া আৰম্ভ হ'ব মঞ্চ মুকলি। গতিকে বলক ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। 2022-23 ইংৰাজী বৰ্ষৰ ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এই বিশেষ অনুষ্ঠান নপুৰণি ছাত্ৰ ছাত্ৰীৰ অতিথ্য সন্মিলন উন্মোচন কৰিবলৈ ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে আমাৰ মহাবিদ্যালয়ৰ গৌৰৱ তথা আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বন্ধু শ্ৰীযুত ৰূপম কলিতা ডাঙৰীয়া। তেখেতক আমি মঞ্চ উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাব বিচাৰিছোঁ। তাৰ আগতে আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ছাত্ৰ একতা সভাৰ সভাপতি পাৰ্থ মহন্তলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত সন্মানীয় ৰূপম কলিতাদেৱক এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব ছাত্ৰ একতা সভাৰ উপসভাপতি মানসজ্যোতি গোস্বামীয়ে। মানস গোস্বামীক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত সন্মানীয় ৰূপম কলিতাদেৱক আমাৰ আজিৰ এই মঞ্চ উদ্বোধন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া নৱাগত ছাত্ৰ ছাত্ৰীৰ কিছু চিনাকি মানে ইন্ট্ৰডাকশ্যন। গতিকে এয়া আৰম্ভ হ'ল। গাড়ী লৈ যাম শ্বিলঙত, আয়োদাহি তুয়ো যাবি লগত, চেলফি মাৰি যাম কপাহাৰত। এইখিনিয়ে সকলোৰে ওপৰত এইখিনি আস্থা আছে আৰু যোনে তোমাক সেইটো প্ৰশ্ন কৰিছে তাক উত্তৰ দিবৰ কাৰণে তুমি সাজু হৈ থাকা। নিশ্চয়। গীতিকাই ভয় কৰিছা নেকি? হৈছে কি হ'ব? আমি দেখিছোঁ তুমি স্মৃতিৰ লগত খুব ঘূৰি থাকা। স্মৃতিটো ভয় নকৰে, একদম বেষ্ট ফ্ৰেণ্ড যেন লাগিছে। ফটোত আমি দেখি থাকোঁ, কলেজৰ শ্ব' হলত আমি দেখি থাকোঁ তোমাক, হয়নে নহয়? বোল্ড কৰিব নোৱাৰিম বোধ হয়। কৰি চাওকচোন একবাৰ। আজিৰ সভাৰ সভাপতি তথা ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ দিনমণি কলিতা ছাৰ, আজিৰ সভাৰ বিশিষ্ট অতিথি তথা ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ আমাৰ ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মানীয় শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় কলিতা ছাৰ,
আজি এই সভাখনত উপস্থিত থাকি পোনপ্ৰথমতে মই আমি আহোঁ মেট্ৰিক পাছ কৰি কোনে কোনে আহিছে হাতখন ওপৰলৈ দিব নেকি চাওঁ মেট্ৰিক পাছ কৰি এখন কলেজলৈ কোন কোন আহিছে ছাত্ৰ সভাৰ সভাপতি পাৰ্বতী মহন্তই ইয়াৰ পিছত সম্বৰ্ধনা জনাব উপসভাপতি বনস্পতি গোস্বামী বনস্পতি গোস্বামী আৰু যদি গছপুলিৰে তেখেত গছপুলি উপহাৰ দিব ছাত্ৰকতা সভাৰ সাধাৰণ সম্পাদক ধীৰেন্দ্ৰ আছে বিচাৰোঁ যিখিনি সময় থাকে তোমালোকৰ মাজত খুব ভালকৈ যাতে সময়বোৰ যায় খুব যাতে হাই কাজিয়া নহয় তাকে কামনা কৰিছোঁ দেই হ'ব প্ৰেম হৈছেনে জীৱনত তোমালোকৰ হৈছে বুলি গম পাইছোঁ বাৰু দেখিয়ে গম পাই এতিয়ালৈ এইফালে আমাৰ ভণ্টি আছে নে ভাইটি আছে দুটাও আছে আচ্ছা গতিকে ধুনীয়া ৰোমান্টিক গীতেটি গাইছোঁ জীৱনলৈ প্ৰেম অহাটো খুব প্ৰয়োজনীয় আচলতে গতিকে সেই গীতটি মই তোমালোক সকলোলৈ গাইছোঁ আশা কৰোঁ তোমালোকে খুব বেছি ভাল পাব থেংক ইউ বিয়া হৈ আহিবি তাই এইবিলাক নাগাবাচোন দেই তোমালোকে গানে শুনা দিয়া দেই গাব নালাগে এইফালে থকা ছোৱালী ভুল গাবলৈ নাজানে বলা এইবাৰতো লৰাই ৰখাই আছে একদম 10ৰ ভিতৰত 12 আমি ক'বলৈ চাওঁ বিহু নাচিব লাগিব দেই কিন্তু আপোনালোকে লাভ হ'ব মোৰ ট্ৰেকটো লাভ হ'ব
Thank you, I wish you all the best. Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn.